হৈ পৰি আছে। তাহাঁতি এইবোৰ কি কৰি থৈছে বাৰু ৰুমটো? আজি বোলে আকৌ স্বাধীনতা দিৱস। বাপেক অফিচলৈ যাব বুলি লৰ মাৰিবি, পুতেক স্কুল যাব বুলি লৰ মাৰিম, ইফালেতো শাহুমা আছে। কি যে হ'ব আৰু কিমান চম্ভালি থাকিম আৰু ইহঁতক। আৰু তহঁতৰ হ'লনে নাই স্কুল যাবলৈ? আকৌ বোলে আজি এলি আছে। তহঁতি এনেকে ওলাই মেলি থাকোঁতে দেৰিয়ে হ'ব। আৰু চুলিবোৰ কি কৰি থৈছ তহঁতৰ? ভাল কৰ। ঐ বুমন, মাক কচোন আজিকালি এইটো নতুন ষ্টাইল বুলি। থহে তহঁতৰ এইবোৰ ষ্টাইল। আগতে আমাক মায়ে আৰু চুলিত মিঠাতেল এসোপা ঘঁহি দিয়ে, দুফালে দুখোচাকে বান্ধি দিয়ে, কাজলৰ কলা ফুট এটা মধ্যমা আঙুলি ডাঙৰকে দি দিয়ে। স্কুল যা আৰু। তাতে বেগো নাছিলে নহয় আমাৰ। নিউজ পেপাৰতে গোটেই কিতাপ খোপা বান্ধি স্কুললৈ যাওঁ। আজিকালি তহঁতৰ বেগ, জোতা, কিমান কি ৰাম। তহঁতৰহে আকৌ প্ৰব্লেম। ষ্টাইল। আকৌ আগতে তোমালোকৰ চেণ্ডেলো নাছিলে, জোতাটো নাইয়ে বাৰু। ককাৰ ভাগৰ ইমান পইচাও নাছিলে, সেইটো কাৰণে খালী ভৰিয়েই স্কুল গৈছিলা। সেইখিনিয়ে নক'বা জানো আৰু? ঐ সুমন, মাক কৈ দে। এইখিনি গোটেইখিনি ডাইলগ পুৰণা হ'ল সামৰি থ'বলৈ। কৈয়ে থাকে সদায়। হ'ব। তহঁতি দুটা ৰুমটোৰ পৰা ওলাই যা। সেইফালে ৰেলী চুৰু হ'বই। পতকা ক'ত কি আছে চব লৈ যা। সোনকালে যা। ৰুমটো গোটেইখন পেলাই মেলি কাক চম্ভালিম আৰু মই? ল'ৰাহঁত, আজি 15 আগষ্ট। আজিৰ দিনটোত কি উদযাপন কৰে তহঁতি জান নাজানো? বুধুৰাম, তই কচোন কি উদযাপন কৰা হয়? ছাৰ, আজি মণিৰ বাৰ্থডে। আমি বাৰ্থডে উদযাপন কৰিম। হেৰো ল'ৰা, তোক মই বাৰু মণিৰ বাৰ্থডে কথা সুধিছো নেকি? গোটেই ভাৰতবৰ্ষৰ আজিৰ দিনটো কি বুলি উদযাপন কৰে তাকহে সুধিছো। কোনে জানো কচোন তহঁতৰ ভিতৰত এটাই। ছাৰ, আজি 15 আগষ্ট। আজি স্বাধীনতা দিৱস। আজিৰ দিনটোতে আমাৰ ভাৰত স্বাধীন হৈছিল, সেইবাবে স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়। সুমন, তই পাৰিছ। বুধুৰাম, তই শুনিলি নহয় কি কাৰণে উদযাপন কৰা হয়? ছাৰ, আমাৰ ভাৰত স্বাধীন হৈছিল, সেইকাৰণে স্বাধীনতা দিৱস উদযাপন কৰা হয়। বুজিলোঁ ছাৰ, বুজিলোঁ। মণি, তই পিছে জানো না আমাৰ ৰাষ্ট্ৰীয় সংগীত কোনটো? জানো ছাৰ। মোৰ আপোনাৰ দেশ। নহয়, জনগণ মন। গুড, ভেৰি গুড। আজি পতাকা উত্তোলন কৰিব লাগিব স্কুলত। এতিয়া ফিল্ডলৈ বল চাওঁ। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ অশেষ শুভকামনা। প্ৰতিজন ভাৰতীয়লৈ আমাৰ NS কাৰ্টুন পৰিয়ালৰ পৰা হেপী ইণ্ডিপেণ্ডেন্ট ডে। আৰু বন্ধুসকল, আপোনালোকে যদি আমাৰ চেনেলটো এনেদৰে চাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে প্ৰত্যেকটো ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকে জনাবচোন আপোনালোকৰ তাত স্বাধীনতা দিৱসৰ আয়োজন কেনেকুৱা চলিছে। আমাৰ ইয়াত কিন্তু খুব সুন্দৰভাৱে আয়োজন হৈছে। এতিয়া আমি পতাকা উত্তোলন কৰিলোঁ স্কুলত আহি। ঘৰেও পতাকা উত্তোলন কৰা হৈছে। আপোনালোকে কৰিছেনে? আমাৰ কমেণ্টত নিশ্চয় জনাব। বন্ধুসকল, আমাৰ মৰ্ণিং বাৰ্থডে খাবলৈ আহিব।